হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই পিংকিয়ে মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া এই ভিডিঅ'টো কৰি থকা সময়ত আমি আছিলোঁ তেজপুৰত। এতিয়া চাবলৈ আহিছিলোঁ আমি অগ্নিগড়। আৰু আমি যি দেখোঁ আপোনালোককো দেখুৱাই যাম, তেতিয়াহ'লে ভিডিঅ'টো চাই যাব। আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। তেনেহ'লে ব'লকোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু এইপিনে চাওক কিমান ওপৰত আছে, আমি তালৈকে এতিয়া খোজকাঢ়ি যাব লাগিব। আৰু এই সৈতে এতিয়া টিকেট দিব, টিকেটটো লৈ লওঁ, তাৰ পৰা আমি যাম, আপোনালোককো দেখুৱাম। আৰু এইফালে এতিয়া আমাৰ টিকেটটো লৈ আছেগৈ, আৰু টিকেটটো আনিলে এতিয়া আমি যাওঁ বলক। আৰু প্ৰথম উঠি আহিয়ে ইয়াত মূৰ্তি এভাগ আছিলে, ইমান ধুনীয়া লাগিছিলে দেখিবলৈ। ইয়াতে আমি ৰৈ পিনি ফটো দুকপিমান মাৰি ল'লোঁ। এইটো কাৰ মূৰ্তি আচলতে লিখা নাছিলে, ইয়াত আছিলে যদিও আমি নেদেখিলোঁ। আৰু এয়া পাহি আৰু এইপিনে আমি উঠি আহিছিলোঁহে পোনে, ইমান তলত থকা যেন লাগিছে ৰাস্তাটো। আৰু এইফালে চাওক কিনাৰতে ব্ৰহ্মপুত্ৰখনো লাগি আছে, পূৰা বতাহ মাৰি আছিলে দেই। আৰু ৰ'দটো অলপ চোকাকৈ ওলাই আছিলে। একদম ভাগৰ লাগি গৈছিলে, ইমান খটখটি আছিলে। মই য'তে অকণমান ছাঁ নিচিনা পাওঁ গছৰ ছাঁতে ৰৈ দিওঁ, আৰু আকৌ অকণমান ৰৈহে আকৌ খোজকাঢ়োঁ, ইমান ভাগৰ লাগিছে। এইপিনে এতিয়া প্ৰথমতে আহি এইডোখৰ পাইছোঁহি, আৰু একদম ভাগৰত মোৰ মাতেই নোলোৱা হৈ গৈছে, ইমান খোজ কাঢ়িলোঁ আজি। তাতে সমান জেগাত খোজ কঢ়াটো আৰু ষ্টেপবোৰ উঠাটো বহুত বেলেগ দেই, ইমান ভাগৰ লাগে ষ্টেপবোৰ ওপৰলৈ উঠিবলৈ। আৰু এইভাগে কেইবাদিনো একেৰাহে খোজ কাঢ়িলেহে যদি ক্ষীণাওঁ দেই। আৰু এইফালে এতিয়া পালোহি উষা আৰু চিত্ৰলেখাৰ মূৰ্তি। ইয়াত দেখুৱাইছে অনিৰুদ্ধক আঁকি থকা সময়ত। আৰু উষা আৰু চাগে অনিৰুদ্ধৰ কাহিনীটো সকলোৱে জানেই, তেওঁ বুলি মই অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। এয়া উষা হৈছে বান ৰজাৰ জীয়েক, আৰু চিত্ৰলেখা উষাৰ বান্ধৱীয়েক আছিলে। আৰু যেতিয়াই উষাই সপোনত এজন বৰ ধুনীয়া ৰাজকুমাৰক দেখিলে আৰু চিত্ৰলেখাক ক'লে, তেতিয়া চিত্ৰলেখাই সপোনত দেখুওৱা ৰাজকুমাৰজনক আঁকিছিলে। আৰু তেতিয়া তেওঁ চিত্ৰলেখাই গম পাইছিলে যে এয়া আছিল শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ। আৰু চিত্ৰলেখাই যিহেতু মায়াৰ যাদু জানিছিল, সেইকাৰণে শুই থকা অৱস্থাতে অনিৰুদ্ধক মায়াৰ যাদুৰে লৈ আহিছিল। তাৰপৰা ইয়াত দেখাইছে গন্ধৰ্বৰ বিবাহ। ইয়াত চিত্ৰলেখাই উষা আৰু অনিৰুদ্ধৰ বিয়া কৰাই দিছিল। আৰু যেতিয়া বান ৰজাই কথাষাৰ গম পাইছিলে, তেতিয়া অনিৰুদ্ধক ইয়াত বন্দী বনাই থৈছিলে। আৰু উষাকো এই গড়টো বনাই ৰাখিছিলে, আৰু যাতে অনিৰুদ্ধই পলুৱাই নিব নোৱাৰে, সেইবাবে গড়টোৰ চাৰিওপিনে জুই লগাই উষাক ইয়াত ৰাখিছিলে। আৰু কিন্তু যেতিয়া শ্ৰীকৃষ্ণই কথাষাৰ গম পায়, তেতিয়া তেওঁ অনিৰুদ্ধক মোকলাই নিবলৈ বান ৰজাৰ ওচৰলৈ আহিছিলে। কিন্তু বান ৰজাই কোনোপধ্যে অনিৰুদ্ধক মুকলি কৰি দিবলৈ বিচৰা নাছিলে।
আৰু সেইকাৰণে কৃষ্ণ আৰু বান ৰজাৰ মাজত যুদ্ধ হৈছিল। কিন্তু সেই যুদ্ধত বান ৰজা শ্ৰীকৃষ্ণৰ লগত তিষ্ঠিব নোৱাৰি বান ৰজাই তেওঁ গুৰু মহাদেৱৰ ওচৰলৈ আহিল আৰু মহাদেৱক তেওঁ সহায় বিচাৰিলে। শিষ্যক সহায় কৰিবলৈ আহি তেওঁ শ্ৰীকৃষ্ণৰ লগত মহাদেৱৰ মাজত যুদ্ধ হয়। এই যুদ্ধত গোটেই পৃথিৱী কঁপি গৈছিল। সেই যুদ্ধ কেতিয়াও অন্ত পৰা নাছিল। পিছত ব্ৰহ্মা আহিল আৰু আলোচনা কৰি সেই যুদ্ধ সমাপ্ত কৰিছিল। পিছত আলোচনা কৰিলে আৰু ঊষা আৰু অনিৰুদ্ধক পিছত বিয়া পাতি দিলে। এয়াই আছিল ঊষা আৰু অনিৰুদ্ধ প্ৰেম কাহিনী। মই অকণমান কাহিনীটো ক'বলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল হৈছে প্লিজ ক্ষমা কৰি দিব। আৰু ইয়াৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া। খাব পাৰিব আৰু আমি এতিয়া সোমালোঁ ফুচকা খাবলৈ। ইয়াতে কেইটামান খাই লওঁ আৰু তাৰপৰা যাম। আৰু ইহঁতৰ মানে যি দেখে আৰু দোকানত, এইপিনে সেয়া ফুচকা খাই পিনি তাৰপৰা আইচক্ৰীম খাবলৈ মন গ'ল। আকৌ সেয়া লৈ পিনিহে আৰু গাড়ীত উঠিছে দেই। লগতে ময়ো এটা খালোঁ বাৰু। এনে ভালনে খাবলৈ? ভাল দোকানৰ পৰা সৰুৱে ভাল, ডাঙৰে ভাল পাইছে না খাবলৈ? অঁ আৰু এইফালে এতিয়া আমি আহিলোঁ মহাভৈৰৱ মন্দিৰ। মেইন গেটখন বাৰু এতিয়া মাৰি থোৱা আছে। আৰু ইয়াত সেৱা ভিতৰলৈ মোবাইল নিব নিদিয়ে। আমি সেৱা জনাই আহিলোঁ। আৰু এতিয়া অকণমান দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশটো। বোলে আৰু আজি ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। তেনেহ'লে পিছৰটো ভিডিঅ'ত পুনৰবাৰ লগ পাম। আজিলৈ আহিছোঁ। বাই বাই।